লিখা হ'ব এনেকৈ দা মিল্ক ইজ হোৱাইট গাখীৰ বগা এইটো হৈছে এটা চিৰন্তন সত্য বাক্য এনেকুৱা যোনবিলাক চিৰন্তন সত্য বুজোৱা বাক্য আছে এনেকুৱা যোনবিলাক সদায় সত্য বুজোৱা বাক্য আছে এইবিলাকো সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত সদায় লিখা হ'ব আৰু 2 নম্বৰটো আছে যোনবিলাক অভ্যাসগত বুজোৱা বাক্য যেনে আই অলৱেজ গো টু স্কুল মই সদায় স্কুললৈ যাওঁ এইবিলাক হৈছে এটা অভ্যাসগত যোনবিলাক অভ্যাস আমি সদায় যোনবিলাক কৰি থাকো সেইবিলাকে হৈছে এটা অভ্যাসগত ঘটনা বুজোৱা বাক্য আই অলৱেজ গো টু স্কুল মই সদায় স্কুললৈ যাওঁ বা মই সদায় ভাত খাওঁ মই সদায় কৰবালৈ ফুৰিবলৈ যাওঁ এনেকুৱা যোনবিলাক ঘটনা সেইবিলাকো সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সতে লিখা হ'ব আৰু এটা আই অলৱেজ গেট আপ আৰ্লি ইন দা মৰ্নিং কৈছে যে মই সদায় ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠো এনেকুৱা ধৰণৰ যোনবিলাক সদায় উঠো সদায় কৰোঁ সদায় কৰবালৈ যাওঁ এনেকুৱা ধৰণৰ যোনবিলাক অভ্যাসগত বাক্য আৰু যোনবিলাক চিৰন্তন সত্য বুজোৱা বাক্য সেইবিলাকো সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সতে লিখা হ'ব তো